তুমি তুমি আকৌ আহিছা? লাজ লগা নাই এইখন ঘৰত খোজ দিবলৈ? খুৰা, আপুনি জানমণিক ভুল বুজি আছে। আপুনি যি ভাবিছে সেইটো একো কৰা নাই জানমণিয়ে। আপোনাৰ ছোৱালী গংগাৰ দৰে পবিত্ৰ হৈ আছে। নাই, মোৰ ছোৱালী সিদিনাখনেই মৰিল। যিদিনাখন তাই মোৰ মান সন্মান ধূলিৰ লগত মিলাই দিছিল। ওলাই যোৱা বুলি কৈছো নহয়, ওলাই যোৱা তোমালোক। নহ'লে নহ'লে মই কি কৰি পাম সেইটো মই নিজেই নাজানো। এইজন ব্যক্তি তোমাৰ দেউতা জানমণি, যিজন দেউতাৰে তোমাৰ কথাটো এবাৰ বুজি নাচালে। এবাৰ তোমাৰ কথাটো যদি বুজি চালে হয়। ব'লা জানমণি, আমি গৈ থাকোঁ। এই ব্যক্তিজন তোমাৰ দেউতাৰ হ'ব নোৱাৰে। ব'লা জানমণি। আণ্টি, আপুনি ভাস্কৰ মাক নহয় জানো? মই ভাস্কৰ মাকে কৈ আছোঁ। কোৱাচোন বাৰু কি হ'ল? মানে আণ্টি, মই কিবা এটা ইম্পৰ্টেণ্ট কামৰ বাবে ফোন কৰিছোঁ। আপোনাৰ ল'ৰা ভাস্কৰে এজনী ছোৱালী পলুৱাই লৈ গৈ আছে। মানে আণ্টি, ছোৱালীজনী কি বুলি ক'ম বাৰু মই, ক'বলৈ গ'লে একদম বদনামী ছোৱালী, গম পালে আণ্টি? হয় আণ্টি, আপোনালোকৰ ফেমিলিৰ কথাটো মই জানো নহয়। সেইটো আণ্টি মই আপোনাক ফোন কৰি আগেই জনাই দিছোঁ নহয় জানো? আণ্টি, মই এই কথাটোৰ কাৰণেই আপোনাক ফোন কৰিছিলোঁ। হ'ব আণ্টি, এতিয়া বাই বাৰু। দিলো লগাই, এতিয়া পাবি মজা তোমাক। নাই, ভাস্কৰ লগৰ এজনে ফোন কৰিছিলে। জানমণি, আহা, এইটোৱে আমাৰ ঘৰ। ৰবা, এখোজো আগুৱাই নাহিবা। এজনী বদনামী ছোৱালী মোৰ বোৱাৰী একেবাৰে হ'ব নোৱাৰে। মা, তুমি এইবোৰ কি কৈ আছা? তাই মোৰ বান্ধৱীহে। তাই মোৰ ভাল বান্ধৱী, পেৰসী নহয় মা। তাই কোনো বদনামী হোৱাৰ কাম কৰা নাই। মাথো তাইক এজন ল'ৰাইহে বদনাম কৰিব বিচাৰি আছে মা। আচলতে এইবোৰ কেনেকৈ হৈছিলে মই কৈ আছোঁ, শুনা মা। এনেকৈ ভাস্কৰে জানমণিৰ কথাবোৰ মাক দেউতাকক বুজাই ক'লে। মাজনী, তুমি এনেই চিন্তা কৰি থাকিব নালাগে। মই আছোঁ নহয় তোমাৰ কাষত। দুখীয়ে শাস্তি পাবই লাগিব, আৰু যেতিয়ালৈকে দুখীয়ে শাস্তি নাপায় তুমি ইয়াতে থাকিব পাৰিবা। আপুনি এইবোৰ কি কৈছে? বদনামী ছোৱালী এজনী আমাৰ ঘৰত থাকিলে গাঁৱৰ মানুহে আমাক আহি কি ক'ব? মই সেইবোৰ মানুহৰ কথাত কাণ দিয়া মানুহ নহয়। মানুহৰতো কামেই হৈছে আনৰ দুখ খুচৰি কেনেকৈ ফুৰিব পাৰোঁ। যোৱা ভাস্কৰ, মাজনীক ভিতৰলৈ লৈ যোৱা। আহা জানমণি। আপুনি কিন্তু এই কামটো ভাল নকৰিলে। মই জানো এই কামটো ভাল কৰিছোঁ নে বেয়া কৰিছোঁ। মোক তুমি বুজাব নালাগে। যোৱা এতিয়া, তোমাৰ নিজৰ কাম কৰাগৈ। মোৰ মানুহজনী আৰু দেই, সৰু সৰু কথাতে তেওঁ খং উঠে। খুৰা, এই ডক্টৰ পুতেক ভাস্কৰ যে, তেওঁ এই মাষ্টৰ জীয়েকক আনিলে, যিজনী ছোৱালী বদনামী ছোৱালী বুলি ওলাইছিল। তুমি দেখোন জানাই আমাৰ গাঁৱত বদনামী ছোৱালী এজনী সোমাই থাকিলে মানুহে আমাক কি বুলি ক'ব। তোমালোকে এতিয়া মানুহ গোটাই সিহঁতৰ ঘৰত যোৱা আৰু তাইক এনেকুৱা এটা শাস্তি দিয়া যাতে ঘৰৰ পৰা উলিয়াই পঠাই দিয়ে তাইক। যোৱা এতিয়া, জল্দি যোৱা। কথাটো ঠিকেই কৈছে। এনেকুৱা এজনী ছোৱালী আমাৰ গাঁৱত সোমাই থাকিলে দেখোন আমাৰে বদনাম। ঠিকেই, গাঁৱৰ মানুহ মই গোটাই সিহঁতৰ ঘৰত যাওঁ। ডক্টৰ ছাৰ, ওলাই আহকচোন আপুনি। কোন? তহঁত আহিলে? এখেত এতিয়া ঘৰত নাই নহয়। আপোনালোকে কিন্তু এই কামটো ভাল কৰা নাই। এজনী বদনামী ছোৱালী ঘৰৰ ভিতৰত ৰাখি একো ভাল কৰা নাই। ওলাই দিয়ক তাইক, এতিয়াই উলিয়াই দিয়ক। উলিয়াই দিয়ক, সময় ৰাখিব নালাগে। গাঁৱৰ মানুহে কি বুলি ক'ব? উলিয়াই দিয়ক বুলি কৈছো নহয়, ওলাই দিয়ক। কি হ'ল? কি ক'বলৈ আহিছ তহঁতে? এজনী বদনামী ছোৱালী ঘৰৰ ভিতৰত সোমোৱাই ৰাখি আমাক ক'বলৈ আহিছ এতিয়া? তাই আমাৰ খাইছে, আমাৰ ঘৰত আছে। তুহুত জ্বলি মৰিবলৈ কোন? জানমণি, এইয়া চাই লোৱা, মই শিৰত তাইক সেন্দুৰ দি দিলোঁ। এতিয়া নিশ্চয় গম পালি চাগে
জানমণি আৰু মোৰ মাজত কি সম্পৰ্ক? ব'ল আমি গৈ থাকো। বাবা, তুমি এইবিলাক কি কৰিলা? মা, মই যি কৰিছোঁ ভাবি চিন্তি কৰিছোঁ মা। হ'ব মা, এতিয়া সেইবোৰ বাদ দিয়াচোন। লৈ যোৱা চাহ। তোমাৰ হাতেৰে বনোৱা চাহ মই নাখাওঁ। এজনী বদনামী ছোৱালী কেনেকৈ আহি আমাৰ ঘৰখনত বোৱাৰী হ'ব পাৰে? মোৰ ল'ৰাটোক কি যাদু কৰালা তুমি? মা, আপোনাৰ ল'ৰাক মই একো যাদু কৰা নাই। আপুনি ভুল বুজি আছে। কি? মই ভুল বুজি আছো? মোক কথা শিকাব আহিছা? ঐ তই মোক বহুতখিনি কৰালি আৰু জানমণিক বদনামী ছোৱালীক সজালি। তই ক'তো যাব নোৱাৰ। তই আজি সঁচা কথা ক'বই লাগিব। ক এতিয়া মোবাইলটো চাই সকলোবিলাক কৈ দে। তই জানমণিক কেনেকৈ ফচাব বিচাৰিছিলি আৰু কিয় ফচাব বিচাৰিছিলি? আৰু এনেকৈয়ে ভাস্কৰে মোবাইলত ৰেকৰ্ডিং কৰা কথাবোৰ সকলোতে ভগাই দিছিল। মোক ক্ষমা কৰি দে ভাস্কৰ, মই বহুত ডাঙৰ ভুল কাম কৰিছিলোঁ। মোক ক্ষমা খুজিব নালাগে, তই জানমণিক ক্ষমা খুজিবি। বল এতিয়া জানমণিৰ ওচৰত বল। তাৰমানে মোৰ জানমণি বদনামী নহয়। মই জানমণিৰ ওচৰৰ পৰা আহোঁগৈ। জানমণি, ইয়াক মই আজি ধৰি লৈ আহিছোঁ। আৰু মা, তুমি ভুল বুজি আছিলা নহয়, এতিয়া সকলোবোৰ ঠিক হৈ যাব। জানমণি, আহা। ক এতিয়া, মোৰ মা পাপা আগত কৈ দে জানমণি যে এজনী বদনামী ছোৱালী নহয় বুলি। আণ্টি, ভাস্কৰে ঠিকেই কৈছে। জানমণি বদনামী নহয়, মইহে তাইক বদনামী সজাব বিচাৰিছিলোঁ। কাৰণ মই জানমণিক বহুত ভাল পাইছিলোঁ। তাই মোৰ কথাত মান্তি নোহোৱাত মই এনে কাম কৰিছিলোঁ। আণ্টি, মই জানমণিৰ এখন ফটো লৈ এডিট কৰি মই ভাইৰেল কৰি দিছিলোঁ। আণ্টি, তুমি ইমান নিষ্ঠুৰ হ'ব পাৰানে? ছোৱালী মানুহৰ জীৱনটো বৰ কঠিন। তুমি এবাৰ ভাবি চাব লাগিছিলে। এবাৰ দাগ লাগিলে সেই দাগ কোনোদিন মুচিব নোৱাৰে। কিয় কৰিলা তুমি? কি ক্ষতি কৰিছিলো মই তোমাক? তুমি যে ইমান ডাঙৰ ভুল এটা কৰি দিলা। তথাপিতো মই তোমাক ক্ষমা কৰি দিছো। যোৱা এতিয়া ইয়াৰ পৰা। দেখিলি নহয় তই এতিয়া যিজনী ছোৱালীক তই বদনামী সজাব বিচাৰিছিলি, সেই ছোৱালীজনীয়ে তোক আজি ক্ষমা কৰি দিছে। যা এতিয়া, আৰু কোনোদিন নাহিবি এইখন ঘৰত। মাজনী, মই তোমাক বহুত দুখ দিলোঁ। পাৰিলে মোক ক্ষমা কৰি দিবা। মা, আপুনি একো ভুল কৰা নাই। কোন মাকে এজনী বদনামী ছোৱালীক নিজৰ সন্তানলৈ ধনী কৰি আনিব? আপুনি আপোনাৰ নিজৰ জেগাত ঠিকেই আছে মা। আপুনি মোক ক্ষমা খুজি লাজ নিদিব মা। মাজনী, দেউতা, আপুনি কিমান দিন হ'ল আপোনাৰ পৰা মাজনী বুলি কোৱা শব্দটো নুশুনা? মাজনী, মই তোক কেনেকৈ ক্ষমা বিচাৰিম? পাৰিলে মাজনী মোক ক্ষমা কৰি দিবা। মাজনী, মোক ক্ষমা কৰি দিবা। দেউতা, আপুনি মোক ক্ষমা খুজিব নালাগে। পাৰিলে ভাস্কৰক ক্ষমা খুজক। ভাস্কৰক আপুনি নজনাকৈ বহুত অপমান কৰিলে দেউতা। তাক ক্ষমা কৰি দিয়ক। বাবা, মোক ক্ষমা কৰি দিবা। মই তোমাক
বহুত অপমান কৰিছিলোঁ। আপুনি মোৰ পাপাৰ দৰে। আপুনি মোক ক্ষমা বিচাৰি লাজ নিদিবচোন। মই আপোনাক অকণমানো বেয়া পোৱা নাই। ব'ল মাজনী, এতিয়া আমাৰ ঘৰত যাওঁ। দেউতা, বিয়াৰ পাছত স্বামীৰ ঘৰখনেই ঘৰ হৈ পৰে। মই এতিয়া কেনেকৈ সেইখন ঘৰত যাওঁ? এতিয়া সেইখনেই মোৰ নিজৰ ঘৰ, দেউতা। বাৰু বাৰু, এতিয়া সেইবোৰ সকলোৱে বাদ দিয়া। জানমণি আৰু ভাস্কৰ বিয়াখন ধুমধাম পাতি দিব লাগে, নে কি কোৱা মাষ্টাৰ? নিশ্চয় ডক্টৰ, এটা ভাল দিন চাই বিয়াখন পাতি দিব লাগে। কি ডক্টৰ বুলি কয় আপুনি? আজিৰ পৰা আমি বিয়ৈ